মানে কৈছে বেয়া লাগিছে খুব, কাৰণ জুবিন যেতিয়া নতুন তেতিয়াই মই লগ পাইছিলোঁ প্ৰথম। তেতিয়া খুব বিহুগীতৰ কেছেটেই সি বেছি কৰিছিলে। তেতিয়া ষ্টুডিঅ'ত ময়ো ৰেকৰ্ডিং কৰি থাকোঁ, কিবাকিবি বোলছবি গীতেই হওক কিবা হওক, তেনেকৈ লগ পাওঁ। আৰু মোক খুব ভাল পাইছিলে আৰু শ্ৰদ্ধা কৰিছিলে জুবিনে। মই ধেমালি কৰি কৈছিলোঁ জুবিনক, তুমিতো মোতকৈ এদিনৰ ডাঙৰ। সি কৈছে কি এদিনৰ ডাঙৰ দীপেন দা, মই বুজি পোৱা নাই। তুমি এদিনৰ ডাঙৰ মোৰ, সেইটো কথা সি লগ পালে সদায় কয় মোক। দীপেন ভাইটি বুলি মাতে কেতিয়াবা, মই তাক জুবিন দা বুলি মাতোঁ, ধেমালিতে দেই মাতোঁ। কিয় এইকাৰণে প্ৰথমতে সি বুজি পোৱা নাছিলে, এইটো 92 মানৰ ঘটনা দেই। তাৰপিছত মই ক'লোঁ যে কিয়, তোমাৰ দেখোন 18 নৱেম্বৰত জন্ম, মোৰ 19 নৱেম্বৰ, মোৰ পিছদিনাখন জন্ম, তুমি মোৰ এদিন আগতে জন্ম হোৱা নাই জানো? সি খুব হাঁহিছে, খুব ৰস পাইছে। তাৰ 18 নৱেম্বৰ, মোৰ 19টো, সেইকাৰণে মই কৈছিলোঁ তুমি মোৰ এদিনৰ ডাঙৰ তুমি মোতকৈ। এই তেতিয়াৰ পৰা সি মোক সেই কেতিয়াবা দীপেন ভাইটি বুলি কয়, ফূৰ্তিতে ধেমালি তেতিয়া দেই। তাৰপিছত আৰু সি যেতিয়া খুব বেছি ব্যস্ত হৈ গ'ল, তাৰপিছত মই তেনেকৈ লগ নাপাওঁ, ফাংচনবিলাকত কেতিয়াবা লগ পাওঁ ক'ৰবাত তেনেকৈ। আৰু সেই তেনেকুৱা আছিলে খুব ভাতৃসম। আৰু মই ঘৰৰ যিহেতু কনিষ্ঠ, মোৰ মানে আমি ভাই ককাৰ ভিতৰত কনিষ্ঠ, সেইকাৰণে জুবিনক মই কৈছোঁ মই কনিষ্ঠ নহয়, মোতকৈ আৰু এজন আছে, তই কনিষ্ঠ। মই কেতিয়াবা তই বুলি কওঁ, তুমি বুলি কওঁ। এইটো বহুত বছৰ আগৰ কথা দেই, 92, 93 তেনেকুৱা কথা কৈছোঁ মই। এইখিনি তেনেকৈ তাৰ লগত খুব ফূৰ্তি ফাৰ্তা কৰিছিলোঁ আৰু, যদিও মোতকৈ সৰু। আৰু লগ পালে লাষ্ট মই লগ পালোঁ আমাৰ ৰমেন দা যেতিয়া নিৰুদ্দেশ হ'ল, ৰমেন বৰা দা, তেতিয়া খবৰ ল'বলৈ গৈছিলে আমাৰ ঘৰলৈ। তেতিয়া বহুতখিনি সময় কথা পাতিলোঁ জুবিনৰ লগত। সেয়ে লাষ্ট আৰু জুবিনক শেষবাৰৰ কাৰণে পাইছিলোঁ, তাৰপিছত পোৱা নাই আৰু। হ'ব মই ক'ব নোৱাৰোঁ।